নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি এটি নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজলৈ আহিছোঁ। আজিৰ কাহিনীৰ শিৰোনাম হ'ব মানুহে কি ক'ব। এসময়ত এজন পিতৃ-পুত্ৰ ঘোঁৰাৰ সহায়ত ক'ৰবালৈ গৈ আছিল। দেউতাকে পুত্ৰক ঘোঁৰাত বহাই আৰু নিজে খোজকাঢ়ি গৈ আছিল। এই কথা দেখি মানুহে ক'লে, কি ল'ৰা, যিজনে দেউতাকক খোজকাঢ়িবলৈ বাধ্য কৰাইছে আৰু নিজে ঘোঁৰাত বহি গৈ আছে। ৰাইজৰ পৰা এই কথা শুনি পুতেকে নামি দেউতাকক ক'লে, দেউতা, তুমি ঘোঁৰাত উঠি লোৱা, মই খোজকাঢ়ি যাম। আৰু এইদৰে দুয়ো গৈ থাকিল। অলপ দূৰ খোজকাঢ়ি যোৱাৰ পিছত মানুহে তেওঁক দেখি ক'লে, যিজনে নিজৰ পুত্ৰক খোজকাঢ়িবলৈ দি নিজেই ঘোঁৰাত বহি যাব পাৰিছে, তেওঁ কেনেকুৱা পিতৃ হ'ব পাৰে। এই কথা শুনি পিতৃও ঘোঁৰাৰ পৰা নামি আহিল আৰু পিতৃ-পুত্ৰ দুয়ো খোজকাঢ়ি আগবাঢ়িবলৈ ধৰিলে। আৰু কিছু দূৰ খোজকাঢ়ি যোৱাৰ পিছত তেওঁলোকে পুনৰ কিছু মানুহ লগ পালে আৰু সেই মানুহবোৰে তেওঁলোকক উদ্দেশ্য কৰি ক'লে, কিমান মূৰ্খ মানুহ, যিয়ে লগত ঘোঁৰা থকাৰ পিছতো খোজকাঢ়ি গৈ আছে। এই কথা শুনাৰ পিছত পিতৃ-পুত্ৰৰ মনটো ভাগি পৰিল। তাৰপিছত পুনৰ দুয়ো ঘোঁৰাত বহিল আৰু তাৰ পৰা আগবাঢ়ি গ'ল। কিন্তু কিছু দূৰত কিছুমান মানুহ লগ পাই ক'বলৈ ধৰিলে, কি নিষ্ঠুৰ মানুহ, দুয়ো ঘোঁৰাত বহি দুৰ্বল ঘোঁৰাটোক মাৰিছে। দয়া নামৰ একো বস্তু নাই ইহঁতৰ। অৱশেষত দুয়োজনেই এটা কথা বুজি পালে যে আমি মানুহৰ কথা ভিত্তিত থাকিলে গন্তব্যস্থান পাব নোৱাৰিম। বন্ধু বান্ধৱীসকল, এই কাহিনীটোৰ পৰা আমি এইটোৱে শিকিবলৈ পাওঁ যে আপুনি যিয়েই নকৰক কিয়, মানুহে আপোনাক সমালোচনা কৰা বন্ধ নকৰে। কিন্তু আমি জীৱনত আগবাঢ়িব লাগিব, উচ্চ পদবী লাভ কৰিব লাগিব। গতিকে আমি ৰাইজৰ দ্বাৰা বিপথে পৰিচালিত হোৱা উচিত নহয়, কাৰণ যিমান মুখ সিমানেই আলোচনা কৰিব। সেইবাবে আমি আমাৰ সপোন পূৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ধন্যবাদ।